দৰিয়লি প্লাছৰ অলপ কথা অলপ ধেমালি অনুষ্ঠানলৈ মই মনোৰঞ্জন শৰ্মাই আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ লগত আছে এগৰাকী 5 বছৰীয়া শিশু। নমস্কাৰ। নমস্কাৰ। সুন্দৰ। প্ৰথমে মই তোমাৰ নামটো জানিব খুজিম। মৃদু প্ৰিয়ম নাথ। বৰ সুন্দৰ নাম। তোমাৰ দেউতাৰ নামটো কৈ দিয়া। অজিত নাথ। অজিত নাথ। আৰু মাৰ নাম? গীতামণি চহৰীয়া। গীতামণি চহৰীয়া। বৰ সুন্দৰ সুন্দৰ নাম তোমালোকৰ, নহয়? ভাল লগা নাম, নহয়? তুমি ক'ত পঢ়ি আছা এতিয়া? পেৰাডাইজ। সম্পূৰ্ণকৈ নামটো কোৱাচোন স্কুলখনৰ। পেৰাডাইজ ইংলিছ স্কুল। পেৰাডাইজ ইংলিছ স্কুল। বৰ সুন্দৰ। গৈ ভাল লাগিছে স্কুললৈ? তুমি গীত গাব পৰা নে? কবিতা গাব আৰু। কবিতা গাব পৰা। ৰাইমছ গাই দিয়া। Baba black sheep, heavy running wolf. Yes sir, thief and fool. One for the master, one for the day. One for little boy who is number one. বঢ়িয়া, সুন্দৰ। তুমি কি খাই ভাল পোৱানো? অমিতা। অমিতা। তোমাক চকালে ভাল পাবা নেকি? অলপ অলপ চকাই দিওঁ। কি বুলি চকালে ভাল পোৱা? তোমাক কি বুলি চকালে ভাল পোৱাটোহে ক'বা দেই। নাই, চকালেতো ভাল নাপায়, নহয় জানো? খংহে উঠে। কেনেকৈ খং উঠে? কেতিয়া খং উঠে তোমাৰ? কেনেকৈ চকালে খং উঠে? বা অসুবিধা দি থাকিলে খং উঠে, নহয়? তুমি কেনেকুৱা কৰা খং উঠিলে? এনেকুৱাকৈ মই অকণমান অসুবিধা কৰি দিলোঁ, এনেকৈ অসুবিধা কৰিলোঁ। খং উঠিছে, নহয়? সুন্দৰ। আকৌ হেৰি আকৌ কান্দা নেকি কেতিয়াবা? নাকান্দা? আচ্ছা, তোমাক মই কেইটামান প্ৰশ্ন সুধোঁ। তোমাৰ ঘৰ ক'ত? দুনি ক'ত? দৰং জিলাত। দৰং জিলা ক'ত? অসমত। অসম ক'ত? ভাৰতত। আৰু তুমি এতিয়া ক'ত আছা? দুনিত। আৰু এইখন চকীত বহি আছা। তুমি ক'ত বহি বেছি ভাল পোৱা? চকীত বহি ভাল পোৱা নে ক'ত বহি ভাল পোৱা? বিচনাত বহি ভাল পোৱা। খুব আৰাম লাগে বিচনাত বহি। তুমি কেতিয়াবা চাইকেল চলোৱানে? চাইকেল চলাব পৰা? সুন্দৰ। তোমাৰ কি চলাই বেছি ভাল লাগে? চাইকেল চলাই তুমি ভৱিষ্যতে কি চলাবা? চাইকেল চলাবা, বাইক চলাবা, কাৰ চলাবা, নে কি চলাব ইচ্ছা তোমাৰ ভৱিষ্যতে? জেচিবি চলাবা? জেচিবি চলাই কি কৰিবা? মাটি খুন্দি কি কৰিবা? কাম কৰিবা। বেয়া নহয় বাৰু সেইটো। আৰু তাৰপিছত তুমি যেতিয়া পঢ়া শুনা কৰিবা, পঢ়া শুনা কৰি তোমাৰ কি হ'ব ইচ্ছা আছে? নাই, মোৰ ফালে চাই কৈ থাকা। কি হ'ব ইচ্ছা আছে? মানে চাকৰি তাকৰি কৰাৰ ক্ষেত্ৰত কৈছোঁ মই। ভৱিষ্যতে তুমি ডাঙৰ হ'লে কি কৰিবা? কি হ'ব ইচ্ছা আছে? ফায়াৰমেন মানে কি? মই বুজি পোৱা নাই। ফায়াৰমেন মানে জুই নুমুৱা মানুহ, নহয়? ক'ত জুই নুমাই গৈ? ঘৰত আকৌ কেনেকৈ জুই লাগে? কোনোবাই জুই লগাওঁতে জুই লাগি যায়, তেতিয়া ফায়াৰমেনবিলাক তালৈকে যায়। কেনেকৈ যায়? এটা এলাৰ্ম আছে। সেইটো কেনেকুৱা ৰঙৰ? ৰঙা। সেইটো বজি যায়। গাড়ীত যায় নে কিহত যায়? এৰ'প্লেনত যায়? ফায়াৰ ট্ৰাক। তাতে উঠি যায়। যাই পেলাই কি কৰে? কেনেকৈ নুমায়? পানী বাল্টিঙত নি নুমাই দিয়ে নে কেনেকুৱা? কেনেকৈ দেখুৱাই দিয়াচোন তুমি এবাৰ। পাইপডাল দি দিয়ে, দি পেলাই জুইটো ভৱিষ্যতে তুমি ডাঙৰ হ'লে তেনেকুৱা হ'বা। সেইবিলাক হ'লেতো বহুত পঢ়া শুনা কৰিব লাগিব নেকি? পঢ়া শুনা কিছু কৰিব লাগিব আৰু ঝাপ মাৰিব লাগিব, দাউৰিব লাগিব। এতিয়া মই বাৰু অলপ পঢ়া শুনা কৰিছোঁ। এই ঝাপ মাৰিব পাৰিলে মই হ'ব পাৰিম নেকি ফায়াৰমেন? পাৰিম। বঢ়িয়া।
হা পুলিচতো কৰে পুলিচতো কৰে মানে পুলিচতো দাঁৰে আৰু জাপই আৰু পঢ়ে পুলিচ হ'ব লাগিলেও তিনিটা কাম কৰিব লাগিব কি কি দৌৰিব লাগিব পঢ়িব লাগিব চাপিব লাগিব তাৰপিছত মই পুলিচ হৈ যাব পাৰিম সুন্দৰ তাৰপিছত আৰু চিন্তা নাই নহয় এতিয়া তুমি ফায়াৰমেন হ'ব ফায়াৰমেন হৈ তুমি জুই নুমাবা বৰ ভাল চিন্তা কৰিছা তাৰ কাৰণেতো পঢ়া শুনা কৰিব লাগিব এতিয়া তুমি পঢ়া শুনা কৰি আছা নাই কেতিয়া কেতিয়া পঢ়া তুমি গধূলি গধূলি পঢ়া কিমান মান সময় পঢ়া 8 মানলৈ পঢ়া 1 ঘণ্টা 2 ঘণ্টা পঢ়া নে আৰু পুৱা পঢ়া নপঢ়া হে পুৱা পঢ়া তোমাৰ পঢ়া লগ কেইজনমানৰ নাম কোৱাচোন বন্ধু ফ্ৰেণ্ড কোৱা নেহা ভৰত দাস প্ৰজ্ঞান বিশাল কাশ্যপ পাৰ্থ আৰু গীতাৰ্থ আৰু আছেনে আৰু নাই তোমাক ছাৰে পঢ়ায় নে বাইদেৱে পঢ়ায় ছাৰে আৰু মিছে পঢ়ায় তেওঁলোকৰ নাম জানানে কোনা ছাৰ আৰু অ'কে আৰু বাৰু বৰ সুন্দৰ তুমি মাছ খোৱা নে কি কি মাছ খাই পাইছা মাছৰ নামবিলাক নাজানা নেকি দেখিছানে কি কি মাছ দেখিছা কিমান ডাঙৰ মাছ দেখিছা এইখিনিমান আৰু সৰু এইখিনিমান কুচিয়া দেখিছা নাই কুচিয়া দেখা নাই খাই পাইছা নাই এই মাইকী হ'লে এবিধ প্ৰাণীৰ দাঢ়ি থাকে নামটো কি ক'ব পাৰিবা নেকি সুন্দৰ মাইকী হ'লেও কি থাকে ছাগলীৰ দাঢ়ি থাকে দেখিছেনে দাঢ়ি থাকে নহয় ইমান ফটককৈ মনত পৰি গ'ল তোমাৰ ছাগলীৰ দাঢ়ি থাকে বঢ়িয়া সুন্দৰ তুমি গীত গোৱা নেকি কি গীত গোৱা বাবা ব্লেক চিপ আমি সেইটো গাই দিলা তাত বিহু চিহু গোৱা নে নোগোৱা নাচানে তুমি কি খাই ভাল পোৱা অমিতা পকা অমিতা নে কেঁচা অমিতা পকা আৰু কি খাই ভাল পোৱা কঁঠাল আমটো খাই বাৰু কিয় ভাল পোৱা পকা আম খোৱা নহয় পকা আমটো মিঠা আমৰ ভিতৰত এটা আমঠু থাকে আমঠু গুটি কিয় ভাল পোৱা আমটো খাই গুটিটো লৈ পেলাই চুই থাকিলে কেনেকুৱা শব্দ হয় চুইলে এটা শব্দ হ'বনে কেনেকুৱা শব্দ হ'ব চুই দেখুৱাচোন বাৰু কেনেকুৱা হয় আমঠুটো লৈ চুই দেখুৱাচোন ঠিকে আছে বাৰু খং উঠে নেকি মাজে মাজে এতিয়া খং উঠিছে নেকি শাস্তি কৰোঁতে খং উঠে এনে খং উঠে তুমি ফুৰিবলৈ গৈছানে ফুৰিবলৈ যোৱা নে ক'ৰবাত চিৰিয়াখানালৈ গৈছানে নাই যোৱা মন্দিৰলৈ গৈছানে কোনোবা ক'ৰ মন্দিৰত গৈছা গণেশ মন্দিৰ মন্দিৰত গণেশ মন্দিৰ গৈছা তাত গৈ ঠগি দিছা হয়নে ভগৱানক প্ৰাৰ্থনা কৰিছা ভগৱানক প্ৰাৰ্থনা কৰিছানে কি বুলি কৈছা প্ৰাৰ্থনা কৰোঁতে হে ভগৱান তাৰপিছত কি কৈছা ইফালে চাইছা যে একো কোৱা নাই নেকি ঠিক আছে ভগৱান তুমি দেখিছা নেকি কেতিয়াবা নাই দেখা আছেনে নাই ভগৱান ভগৱান মূৰ্তি হৈ থাকে নে আচল একেবাৰে জীৱন্ত ভগৱান আছেনে থাকে কেনেকুৱা ভগৱানটো কেনেকুৱা দেখাত কেনেকুৱা মানুহৰ নিচিনা নে কেনেকুৱা
ভগৱানৰ নিচিনা অ' ভগৱানটো ভগৱানৰ নিচিনা ৰং কেনেকুৱা হ'ব পাৰে নীলা ফৈতা কমলা ভৰিৰ তলাখন কমলা কমলা আৰু বাকী ৰংটো নীলা হ'বও পাৰে তুমি ক'ৰবাত দেখা পাবও পাৰা নহয় জানো মামা কেইগৰাকী এই পঢ়ি থাকে এই কম্পিউটাৰ যায় অঁ আৰু স্কুলত যায় মামা কম্পিউটাৰত যোৱা এজন স্কুলত যোৱা এজন দুজন আৰু পঢ়ি থাকে আৰু পঢ়ি থকা এজন তিনিজন নেকি মামা চাৰিজন হয় হিচাপ কৰা কি হ'ল এজন পঢ়ি থকা মামা এজন কম্পিউটাৰত যোৱা মামা আৰু এজন কম্পিউটাৰ যায় অঁ ধৰিলোঁ এজন কম্পিউটাৰত যোৱা মামা এজন পঢ়ি থকা মামা আৰু এই স্কুলত যোৱা মামা এজন স্কুলত যোৱা মামা আৰু ঘৰত থকা মামা আছে নাই ঘৰত পঢ়ি থাকে ঘৰত পঢ়ি থকা তিনিজন পালোঁ আৰু কম্পিউটাৰত যোৱা স্কুলত যোৱা আৰু পঢ়ি থকা তিনিজন পালোঁ ককা আইতা আছে নাই অঁ মামাহঁতৰ ককা আছে নাই ঘৰৰ ককা দেউতাৰ ফালৰ ককা আছে ককা আৰু আইতা আছে অঁ পাণ্ডাঘাটত ককা আৰু আইতা আছে আৰু মামাহঁতৰ ভণ্টিমা আৰু দেউতা আছে ভণ্টিমা আৰু দেউতা আছে তোমাক ভণ্টিমাই বেছি মৰম কৰে নে দেউতাই বেছি কৰে ভণ্টিমা আৰু দেউতা দুইটা হা ভণ্টিমা আৰু দেউতা অঁ মামাই মোক জোকাই থাকে জোকাই থাকে কিয় জোকাই মই নাজানো মৰম যি কৰি থাকে মানে জোকাই মৰম কৰে জোকাই মৰম কৰে নে কি কৰে জোকাই মৰম কৰে অঁ জোকাই মৰম কৰে ডাঙৰ আকৌ বাবু খুৰাও বাবু খুৰাই জোকাই মৰম কৰে আৰু এই বুকু নামাও চবে তোমাক জোকাই মৰম কৰে নেকি কেনেকে জোকাই মামাই নতুনকে জোকাই আনে অঁ আৰু এই বাবু খুৰাও নতুনকে জোকা কাৰ্টুন আনিবা মোক জোকাই খায় অঁ জোকাই থাকে কাৰ্টুন আনি বুলি ক'লা যে মই বুজি নাপালোঁ নেকি কাৰ্টুন আনি বুলি ক'লা যে নতুনকে চকুৱা মুখ আনি থাকে চকুৱা মুখা আনি থাকে আৰু এই বাবু আৰু এই বুকু নমাই আনেও এই চুমাই খাই থাকে বুকুত নমাই কেৱল চুমাইয়ে খাই থাকে এইটো আমিতো অসমীয়া ভাষাতে কথা পাতি আছোঁ তোমাৰ কথা অলপ মই বুজি পোৱা নাই মোৰ কথা অলপ তুমি বুজি পোৱা নাই নহয়নে মোক হয়নে নহয় বাৰু হয়নে নহয় ঠিকে আছে বাৰু ভাল লাগিছে নে বেয়া লাগিছে আজি কথা পাতি তোমাৰ যে কথাবিলাক যে এতিয়া মোবাইলত উঠিব বেলেগে দেখিব তোমাৰ ভাল লাগিব নে বেয়া লাগিব খং উঠিছে নেকি মোলৈ প্ৰশ্ন সুধি থকাৰ কাৰণে আৰু সুধি থাকোঁ নেকি এঘণ্টামান কিয় ক'ব ইচ্ছা নহয় হৈছে আৰু এঘণ্টামান শুনি থাকোঁ নে বেয়া পাবা অঁ কৈ থাকা যদি কৈ থাক তুমি উত্তৰ দি থাকিবানে দিবা কিন্তু মই আহিছিলোঁ নেকি এতিয়া এই মুহূৰ্তত তোমাৰ যে কাণখনত লাই দিলে কি মই আহিছে নেকি মহ দেখিছা নেকি মহ সৰু থাকে কি কৰে এইবিলাকে তেজ খায় অঁ তেতিয়া তুমি কি কৰা মাৰা মাৰিব পৰা নে অঁ কিয় কৃষ্ণ মামা মাৰিব পাৰিছা এতিয়ালৈকে তুমি জীৱনত কিমানটামান মহ মাৰিলা এটা ডাঙৰ কাম কৰিছে কিন্তু ধেমালি কথা নহয় এটা মহ মাৰাটো ধেমালি কথা নহয় হয় নহয় অঁ বেছি মাৰাটো বেলেগ কথা হয় নহয় এটা মহ মাৰাটো ধেমালি কথা নহয় তুমি কিন্তু এটা মহ মাৰিব পাৰিছা নহয় নিয়মমতে তোমাক পুৰস্কাৰ দিব লাগে নালাগে আচ্ছা তোমাক এটা মহ মাৰাৰ কাৰণে পুৰস্কাৰ দিয়া সিদ্ধান্ত কৰা হ'ল তোমাক কি পুৰস্কাৰ দিলে ভাল পাবা কি দিলে ভাল পাবা চিন্তা কৰাচোন ঠিক আছে ইফালে চোৱা মোৰ ফালে চোৱা মোৰ হাতত কেইটা আঙুলি আছে
এইখন হাতত হা দুটা এবাৰ ক'লে 5 এবাৰ ক'লে দুটা আচলতে কেইটা আছে 5 5 শুদ্ধ উত্তৰ দিছে এইবিলাক যে এনেকে আছে কিয় তেনেকে আছে খুঁজে হা খুজি ধৰে কিয় খুজি ধৰিছে বেমাৰ হৈছে ঔষধ দিছা নাই খাইছো খাইছা বঢ়িয়া ঔষধ চৌষধ নিয়মীয়াভাৱে খাই থাকিবা হা বঢ়িয়া ভাল লাগিল তোমাৰ লগত কথা পাতি অলপ ধেমালি কৰিলে বেয়া পালা নেকি নাই আৰু এঘণ্টামান সুধিম নেকি হে বেয়া নোপোৱা আৰু বেলেগ এদিন আহি সুধো নে আজিয়ে সুধো আজিয়ে সুধি থাকো নে বেলেগ এদিন আহি সুধিম আজিয়ে সুধি থাকো আৰু বেলেগ দিনা আহিব নালাগে কিয় কালি আহিম কালি আহি সুধিম আহিম আপত্তি নাই ঠিকে আছে তোমাৰ লগত অলপ ধেমালি কৰিলোঁ ভাল লাগিল তোমাৰ অলপ খং উঠিল উঠিলেও ভাল লাগিল আৰু মহ এটা মাৰিছা এইটো ধেমালি কথা নহয় তোমাৰ বয়সৰ ল'ৰাই এটা মহ মাৰিব পাৰিছা নহয় তেজ খোৱা মহ হয় নহয় এইটো ধেমালি কথা নহয় হয় নহয় নহয় জানো ঠিকে আছে ভাল লাগিল তোমাৰ লগত কথা পাতি তুমি ভৱিষ্যতে ভাল মানুহ হোৱা ভগৱানে আশীৰ্বাদ কৰক তুমি ভৱিষ্যতে ভাল মানুহ হোৱা ধন্যবাদ পুনৰ নমস্কাৰেৰে সামৰিছোঁ নমস্কাৰ